ওপৰত বহুত ডাইনাছৰ ওলাইছে। বৰ্তমান আছোঁ সোণাপুৰ কলেজ গেটৰ আগত। এয়া চাওক ইফালে ভূপেন হাজৰিকা, ইফালে বুদ্ধ এয়া বনোৱা আছে প্ৰতিমূৰ্তি। চ' ইয়াতে আহি ৰখিছোঁ, তেওঁলোকক সুধিম কেনেকৈ বনাইছে বা কি। বলক চাওক মোৰ পিছফালে ভূপেন হাজৰিকাদেৱ, তেওঁৰ এয়া বহুত ডাঙৰ প্ৰতিমূৰ্তি। আগত আছে এটা অলপ সৰুকৈ, আৰু এইটো চাওক ডাঙৰ প্ৰতিমূৰ্তি। এয়া চাওক পাৰ্কবোৰ বা দীঘলী পুখুৰীটো আপোনালোকে দেখা পায়। এয়া পেডেল নাও, আপোনালোকে ইয়াতে পানীত আপোনালোকে এনজয় কৰিব পাৰে। এয়া চাওক ইয়াতে বনোৱা যায় এইবোৰ। বৰ্তমান আছোঁ মই এয়া আমাৰ অসমৰ এশিঙীয়া গড়। আৰু এতিয়া আপোনালোকে গমেই পাইছে যে বহুতো প্ৰাকৃতিক কাৰণতে হওক বা মানৱজনিত কাৰণতে হওক এয়া এশিঙীয়া গড় আমাৰ প্ৰায় বিলুপ্ত হ'ব ধৰিছে। চোৰাং চিকাৰীবিলাকে তেওঁৰ এয়া যি খৰ্গ কাটি অত্যাচাৰ কৰিছে বা মাৰি পেলাইছে। চ' এয়া চাওক মই বৰ্তমান আছোঁ এইটো আমাৰ এয়া অসমৰ এশিঙীয়া গড়ৰ সৈতে। চাওক এয়া আমাৰ হাতী। কেতিয়াবা জিৰাফ লাৰি পাইছেনে? চাওক ইয়ালৈ আহিব, জিৰাফ লাৰিব পাৰিব। ত' বলক এতিয়া আমি চাওঁ আমাৰ ৰজা জংঘলৰ। এয়া চাওক সিংহ লাৰি আছোঁ। আপোনালোকে কেতিয়াবা লাৰি পাইছেনে? চাওক এয়া সিংহ। এতিয়া আমি যাম ডাইনাছৰ চাবৰ কাৰণে। চ' বলক আগুৱাই গ'লে আমি ডাইনাছৰ চাব পাম। চ' আপোনালোককো দেখুৱাম। বলক ডাইনাছৰৰ লগত কি কৰোঁ, তেওঁলোকে সিহঁতে কি কৰে আমাক। চ' যাওঁ বলক আগুৱাই। এয়া আমি পালোঁ যুগদলৰ টোল গেট সোণাপুৰৰ আগত। আমি অতিক্ৰম কৰাৰ পিছত এতিয়া আমি আহি পালোঁ লক্ষ্যস্থান। চ' বলক আগলৈ আৰু আমি ডাইনাছৰ চাওঁ। মুখ মেলি দিছে। আপোনালোকে থাম্বনেইল চাই গম পাইছে যে এতিয়া আজি আমি ডাইনাছৰ দেখুৱাম। চ' চাওক এইটো। কেতিয়াবা আপোনালোকে সোণাপুৰৰ ফালে আহে তেতিয়াহ'লে আপোনালোকে ডাইনাছৰ দেখাই পাব ৰাস্তাৰ কাষত। মেইন হাইৱেৰ ঠিক কাষতেই এয়া চাওক ডাইনাছৰ। আমাৰ ইফালে এয়া বীৰ যোদ্ধা, হাতত তৰোৱাল, ঘোঁৰাৰ পিঠিত। চাওক এতিয়া আপোনালোকক দেখুৱাম। দিব বাক চাই লওক। এতিয়া আপোনালোকক দেখুৱাম এটা ডাঙৰ সাপ। আপোনালোকক পাৰ্ক বা আপোনালোকৰ ঘৰৰ কাৰণে এনেকুৱা ধুনীয়া ধুনীয়া মূৰ্তি লাগে তেতিয়াহ'লে ইয়াতে আহিব পাৰে। ইয়াতে ফোন নম্বৰ দিয়া আছে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে।
এয়া চাওক চাৰিওফালে মাথো ধুনীয়া ধুনীয়া প্ৰতিমূৰ্তি ভগৱানৰে বা আমাৰ ভূপেন হাজৰিকা গড় বহুতো ধৰণৰ পক্ষীৰ ডাইনাছৰ সকলোবোৰ চাৰিওফালে প্ৰতিমূৰ্তি বনোৱা আছে বহুত ধুনীয়া ধুনীয়া এইযোৰ জোতা হ'ল আমাৰ মহাবলী ভীমৰ চাই লওক আহক এতিয়া আপোনালোকক দেখুৱা এটা ডাঙৰ মহৰ শিঙৰ বেপা এতিয়া বৰ্তমান আছোঁ তেওঁলোকৰ অফিচৰ ভিতৰত আৰু তেওঁ যিজন ইয়াৰে অ'নাৰ তেওঁৰ লগত আমি কথা পাতিম চব বলক মোৰ নাম শ্ৰী শিৱনাথ বাৰৈ মোৰ অৰিজিনেল ঘৰ গোৱালপাৰাত মই 86ত গোৱালপাৰাৰ পৰা মই কলিকতাত যাওঁ আৰ্ট কলেজত পঢ়িবলৈ তাতে ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটিত 5 বছৰৰ কোৰ্ছ এটা কৰাৰ পিছত তাতে কাম কৰি আছিলোঁ নেশ্যনেল কাউন্সিল অফ ছায়েন্স মিউজিয়ামত তাৰে পৰা অল ইণ্ডিয়াত আমাৰ কাম হৈ আছে ৰিচেণ্ট কাম কৰি আহিলোঁ বম্বেৰ পৰা গ'লোঁ তাঞ্জোৰ কেৰালা তাঞ্জোৰ যে আছে কেৰেলা নহয় তামিলনাডুত এই তাঞ্জোৰত এটা মিউজিয়াম হৈ আছে এই মিউজিয়ামটা কৰি অহাৰ 8 তাৰিখত কমপ্লিট হ'ল তাৰপিছতো লকডাউন বৰ্তমান ইয়াতে কেনেকুৱা কি বস্তু আছে এনেকুৱা ফাইবাৰৰ যি মানুহে যেনেকুৱা বস্তু খোজে এনেকুৱা বস্তু আমি বনাই দিওঁ এইবোৰ কিহেদি বনায় আপোনালোকে এই ফাইবাৰ গ্লাছ এইবোৰ বিক্ৰী কৰে আপোনালোকে বিক্ৰী কৰে এইটো আপুনি কিহেদি বনাইছে এই ধান এইবিলাক পাটৰ আচ্ছা আৰু এইফালে বহুত ধুনীয়া অলংকাৰ দেখিবলৈ পাইছোঁ এটা আছে টেৰাকোটা মাটি পৰা মাটি এইবোৰৰ প্ৰাইচ কিমানকৈ পৰে এটা আছে এই মোটামুটি 80 বেছি দামীও নহয় এইবিলাক আছে 250 এইবিলাক আছে বাঁহৰ গহনা বাঁহৰ এইবোৰ ইপিনে ধানৰ সিপিনে বাঁহৰ এতিয়া বলক ধুনীয়া ধুনীয়া প্ৰতিমূৰ্তি এইবোৰৰ মাজে মাজে এতিয়া আমি কাৰখানালৈ যাওঁ আচ্ছা এয়া চাওক মাছ দিছিলোঁ ইয়াতে কি আছে মানে মাছ কাৱৈ মাছ ভৰ্তি আছে কাৱৈ শিঙি হয় এইটো মানে এটা সৰু ফিচাৰী হয় আৰু আমি এতিয়া আগুৱাই গৈ আছোঁ আৰু কাৰখানা পাম সকলোবোৰ আপোনালোকক দেখুৱাব চেষ্টা কৰিম এয়া কাৰখানা মানুহবোৰে ইয়াৰে কৰ্মচাৰীবোৰে কামত লাগি আছে চ' বলক আপোনালোকক দেখুৱাওঁ এয়া চাওক এও ইয়াৰে আৰ্টিষ্ট হয় তেওঁলোকে বনাই আছে এয়া চাওক কাৰখানা তেওঁলোকৰ ইয়াতেই তেওঁলোকৰ যিবোৰ ধুনীয়া ধুনীয়া মূৰ্তি দেখিছে আপোনালোকে সকলোবোৰ ইয়াৰ পৰাই বনোৱা হয় বৰ্তমান আছোঁ আমি কাৰখানাৰ ভিতৰত এয়া চাওক আপোনালোকক যি ডাইনাছৰ দেখুৱালোঁ ইয়াতেই বনোৱা হয় নিৰ্মিত হয় আগতে ডাইনাছৰ বিলুপ্ত হ'ল বাট ইয়াতে এতিয়াও ডাইনাছৰ উৎপত্তি হৈয়ে আছে চ' আপোনালোকৰ যেতিয়াই ডাইনাছৰ চাব মন যাব এইবোৰ চাব মন যাব ইয়ালৈ আহিব পাৰে সোণাপুৰত ত' আমি ইয়াৰ পৰা বৰ্তমান ওলালোঁ যদি আপোনালোকৰো ভাস্কৰ্য শিল্প এয়া বনোৱা এইবোৰ শিকিব মন আছে তো এওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে মই তেওঁলোকৰ ফোন নম্বৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে তেওঁলোকৰ লগত কণ্টেক্ট কৰিব পাৰে ইয়াতে আহি পেলাই শিকিব পাৰে বা যদি আপোনালোকে এইবোৰ কিনিব বিচাৰে ইয়ালৈ আহিব পাৰে চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আপোনালোকক ডাইনাছৰ দেখুৱালোঁ
চ' নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই